নমস্কাৰ, আসসালামু আলাইকুম। আজি মই পাপৰ এগ ৰোল ৰেচিপি এটা লৈ আহিলোঁ। তাৰ বাবে মই আলুখিনি কাটি ল'লোঁ, ভালদৰে ধুই মেলি ল'লোঁ। তাৰপিছত আলুখিনি আৰু কণী বইল কৰিম। আলু কণী আপোনালোকৰ পৰিমাণ অনুযায়ী দিব। ইয়াত মই অকণমান নিমখ দি দিছোঁ যাতে সোনকালে বইল হৈ যায়, কাৰণ আমি তিনিজন যিহেতু বেছিকৈ দিয়া নাই, কণী এটা দিছোঁ, আলু কমকৈ দিছোঁ। এইখিনি মই বইল হ'ব দিলোঁ। এইখিনি সিজি যোৱাত ইয়াৰ বাবে মই পিঁয়াজ, ধনিয়া আৰু পিঁয়াজৰ পাত, জলকীয়া এটা দি দিছোঁ। মছলা থাকিব যিহেতু মোৰ বেটীজনীৰ বাবে, কাৰণ তাই বেছি খাব অসুবিধা পাব পাৰে, তেনেকৈয়ে দিওঁ। মছলা থাকে, জলকীয়া এটা দি দিছোঁ। তাৰপিছত আলুখিনি মই উঠাই ভালদৰে ভাঙি ল'লোঁ। ইয়াত সহজ হ'ব, কণীটোও মই ভাঙি দি দিম তাত। ইয়াত মছলাৰ বাবে জিৰা গুড়ি, জালুকৰ গুড়ি, চাট মছলা, নিমখ, হালধি এইখিনি মই ভালদৰে ভাজি ল'লোঁ। আৰু টমেটো কেটচাপ দি দিছোঁ যাতে সোৱাদ হয়, টেষ্টৰ বাবে। ধনিয়া পাতো দি দিছোঁ, গোটেইখিনি দি ভাজি ল'লোঁ। ইয়াত মই এইখিনি এতিয়া ৰ'ল কৰিম। তাৰ বাবে আপোনালোকে ধৰিব পাৰিছে চাগে, ছাইডত অকণমান পানী লাগি আছে। অকণমান পানী লগাই দিছোঁ যাতে ৰ'ল হৈ যায়, যাতে ভাঙি নাযায়। সেয়া হৈ গ'ল, বহুত টেষ্টি হৈছিল। আপোনালোকে বনালেও টেষ্টি হ'ব। আপোনালোকে খালীকৈও খাব পাৰে। আমি ক্ৰীম আৰু টমেটো কেটচাপৰ লগত ট্ৰাই কৰিছোঁ, বহুত টেষ্টি হৈছিল। আলহী আহিলেও দিব পাৰিব। কেতিয়াবা আলহী আহিলে দৌৰা হয়, নহয় জানো? তেতিয়াও এনেদৰে ঘৰত থকা বস্তুৰে দিব পাৰি। বাৰু, এনেকৈ ট্ৰাই কৰিব। আৰু আগলৈ যদি মোৰ ভিডিঅ'বোৰ চাব বিচাৰে, আপোনালোকে যদি ভাল পায় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া নতুন ভিডিঅ'বোৰ পাই থাকিব। আজি ভিডিঅ'টো ট্ৰাই কৰিব। ৰেচিপিটো বহুত টেষ্টি হৈছিল।